হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভাল। আজি হৈছে কাতি বিহু, তাকে সকলোকে পোনপ্ৰথমে কাতি বিহু বহুত শুভেচ্ছা জনালোঁ। এয়া আমি কাতি বিহু সৰুকৈ পালন কৰিছোঁ আৰু এয়া বৌহঁতো আহিছে। আজি বৌহঁত পালেহি দিনতে 1টামান বজাতে পালেহি। তাকে এয়া আমি বৌয়ে মই একেলগে মিলি আজি কাতি বিহু পাতিছোঁ। মানে প্ৰতিবাৰে বৌ আহিবলৈ নিমিলে, সেইকাৰণে বহুত দিগদাৰ হয়, কাৰণ মানে কিবা নহয় কিবা এটা প্ৰব্লেম ওলায় আৰু এইবাৰ মানে কাতি বিহু বৌহঁতো আহিলে, সেইকাৰণে মনটো বিৰাটেই ফূৰ্তি, মানে কি ক'ম আৰু। তাকে আমি দুইজনীয়ে মিলি এয়া তুলসী তলত চাকি জ্বলাই লৈছোঁ। দেউতাই এইফালে নাম গাইছে, মানে প্ৰসাদ গোঁসাই ঘৰতে থোৱা হৈছে আৰু তাকে বাহিৰত এয়া আমি চাকিহে জ্বলাইছোঁ। দেউতাই সেইফালে গোঁসাই ঘৰত আয়োজন কৰি আছে আৰু মানে প্ৰসাদ দিয়াৰ। তাকে দেখিব আৰু কি কৰোঁ, চাই থাকক। ল'ৰা ছোৱালীকেইটাৰ ভিতৰত আছে, একদম অহাৰ পৰা মানে উৎপাত, কিমান যে উৎপাত নহয় কি ক'ব। তাহাঁতৰ মানে ফূৰ্তি, মানে কিমান ফূৰ্তি, মানে অহাৰ পৰা মানে নন ষ্টপ আৰু উৎপাত, একদম কি ক'ব। তাকে আমি তেতিয়াহ'লে চাকি বন্তি জ্বলাই লওঁ। তাকে কাতি বিহু এনেও বিহু বুলি ক'লে মনটো ভালেই লাগে আৰু দিয়কচোন। সেইফালে এয়া তাতে বৌহঁতো আহিলে আৰু এতিয়া মানে ফূৰ্তি দুগুণ হৈ গ'ল আৰু একদম। এইফালে এয়া চাকি জ্বলাই লৈছোঁ। এয়া আমি সেৱা লৈছোঁ এতিয়া। এয়া আপোনালোকে ভাবিব পাৰে মমডালনো কেলৈ জ্বলাই থোৱা হৈছে, মানে কি হ'ল, লাইট নাছিলে, সেইকাৰণে দেউতাই মম জ্বলাই শাস্ত্ৰ পঢ়িছিলে আৰু সেইকাৰণে মানে মমডাল জ্বলাই লৈছিলে। আপোনালোকক জনাই দিছোঁ, ভাবিব পাৰে ন মমডালনো কেলৈ জ্বলাই থৈছে বুলি। এয়া বৌয়ে চব ঠিক কৰিছে আৰু প্ৰতিবাৰে ময়ে কৰোঁ, সেইকাৰণে এইবাৰ বৌক দিছোঁ চব কৰিবলৈ। বৌয়ে একদম পূৰা লাগি গৈছে এইফালে প্ৰসাদ বিলোৱাত, এইফালে দেউতাই এইফালে চব ঠিক ঠাক কৰি দিছে আৰু বৌয়ে এইফালে প্ৰসাদ মিলাইছে মেলিছে। এয়া চবকে দি লওঁগৈ আৰু চবকে দি লোৱাৰ পিছত ওচৰৰ কেইঘৰমানত আমি বৌয়ে ময়ে গৈ দি থৈ আহিমগৈ আৰু। এইফালে ল'ৰা ছোৱালীকেইটা মানে উৎপাত, কি ক'ব আৰু, বাহিৰত একদম পূৰা উৎপাত কৰি আছে। তাকে তাহাঁতকো এয়া প্ৰসাদ দি লওঁগৈ। এয়া সৰুকৈ আমি কাতি বিহু এয়া পালন কৰিলোঁ। এয়া বৌয়ে চব ঠিক ঠাক কৰিলে আজি, বৌয়ে চব কৰিলে আৰু মুঠতে। মই আজি একো নাই কৰা দেই। আমি চবেই প্ৰসাদ খাইছোঁ এতিয়া সকলোৱে মিলি। এনেকৈ প্ৰতিবাৰে অকলে পতা হয় ন, এইবাৰ আপোনালোককো পাইছোঁ, কিমান ভাল লাগিছে। আমি সকলোৱে মিলি এতিয়া প্ৰসাদ খাইছোঁ। এয়া এইফালে বৌয়ে ময়ে দুইজনীয়ে কথা পাতি পূৰা প্ৰসাদ খাইছোঁ এতিয়া। তাকে বৌয়ে প্ৰসাদ খাই খুব ভাল পায়, তাত নাপায় ন ইমান প্ৰসাদ খাবলৈ। আমাৰ ঘৰততো ডেইলি প্ৰসাদ থাকে, মানে দেউতাই নাম গুণ গাই থাকে ন, সদায় প্ৰসাদ পাবই, মানে কিমান প্ৰসাদ খাব আৰু, মানে কৈছোঁ নহয়, একদম সদায় মানে প্ৰসাদ থাকে আৰু। তাকে এয়া দুইজনীয়ে খাই লৈ এতিয়া ওচৰৰ ঘৰত গৈ দি থৈ আহিমগৈ আমি দুইজনীয়ে। তাকে ল'ৰা ছোৱালীকেইটাই পূৰা ভিতৰত উৎপাত, মানে কি ক'ব আৰু। তাকে এয়া আমি ওচৰৰ ঘৰত দিবলৈ আহিছোঁ আৰু এই 4 ঘৰমানত দিম আৰু। তাকে এয়া আমাৰ পিছফালৰ মানুহ ঘৰ, এইফালে এয়া মীনা বাইদেউহঁতৰ ঘৰ আহিলোঁ। এইফালে এয়া সকলো, এইফালেও কাতি বিহু এয়া পাতিছে। এইফালে মীনা বাইদেউ, এইফালে চুন সাধন দা চব বহি আছে আৰু। তাকে বৌক মানে বহুত দিনৰ মূৰত পাইছে, সেইকাৰণে চবৰ ঘৰতে মানে চাহ নোখোৱাকৈ পঠিওৱাই নাই, মানে এনেকুৱা হৈছে। ঘৰ আহি পালোঁহি। তাকে এতিয়া মানে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ, কাৰণ এতিয়া আকৌ ভাত পানী বনাবলৈ লাগোঁগৈ। এইফালে বৌ, এইফালে আমাৰ আইফুলমণি বহি আছে পূৰা। এইফালে আমাৰ দেখুৱাইছোঁ দেই, বস্তু এটা দেখাইছোঁ চাব, মোৰ ৰুমটোৰ অৱস্থা চাব। এয়া দেখিলে নহয় ৰুমৰ অৱস্থা। এইকেইটাই মানে একদম, মানে কি ক'ম আৰু। নাজি বৰ ধুনীয়া লাগিছে মোৰ বিচনাখন পাই, ইমান ধুনীয়া হৈ গ'ল। কোনে চাফা কৰিব? আয়ুষ্মানে চাফা কৰিব। দুটাই লেতেৰা কৰিলে আৰু চাফা কোনে কৰিব? চাফা মই কৰিম। কি কৰিম আৰু, মানে কি বনাইছানো সেইবোৰ তুমি? বা এঠাটো য'ত নলগাবা আকৌ দেই, এঠাবোৰ শুনিছা নাই? হাতে পাতে লাগিলে বেয়া আকৌ ফেব্ৰিকৰ এঠা। তাকে এইবোৰ কি কৰে কৰক আৰু, তাহাঁতি ইমান দিনৰ মূৰত পাইছে যে তাহাঁতৰ মানে ফূৰ্তি, মানে ক'বই নোৱাৰি আৰু, ইমানেই ফূৰ্তি, মানে কি ক'ব। অহা পৰা খেলি আছে, মানে সিহঁতি বাৰু পালেহি দিনৰ 1টামান বজাতে পালেহি। তাকে পাই মেলি আৰু মোৰ মনটো ফূৰ্তি লাগি আছে, মানে কোনোবা এটা আহিলে এনেও মনটো ভাল লাগে। বৌহঁত আহিলে
বিশেষকৈ মানে ঘৰখন একদম পূৰা মানে হুলস্থুল হৈ থাকে নাই, পূৰা একদম মনটো ভাল লাগে। এনেই ধৰক পূৰা ঠাণ্ডা ঠাণ্ডা হৈ থাকে ঘৰখন। তাকে সিহঁতি অহাৰ কাৰণে সেইকাৰণে মনটো বহুতেই ভাল লাগিছে। আৰু এতিয়া আমি দুজনীয়ে মানে প্ৰসাদ চবৰ ঘৰতে দি মেলি আহিলোঁগৈ। আহি মেলি আৰু মানে বৌত হওক বহুত দিনৰ মূৰত আহে ন, মানুহবোৰে মানে চবেই ৰখাই ইঘৰে বহাইছে সিঘৰৰ লগত লেকচাৰ মাৰোঁতে আমাৰ ওলাই যাওঁতে আমাৰ দুঘণ্টামান হ'ল। দুঘণ্টামানতহে আমি পাইছোঁহি নেকি মানে ঘৰ। চবৰ ঘৰতে লেকচাৰ মাৰোঁতে মানে তাকে এতিয়া ধৰিলে ভাতকেইটা লৰালৰিকৈ বনাই লওঁগৈ। আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানটা সামৰণি মাৰোঁ। সকলো ভালে থাকক, সুস্থ থাকক। শেষত আকৌ এবাৰ কাতি বিহু সকলোকে বহুত শুভেচ্ছা জনালোঁ। আজিলৈ বাই বাই।